তো গুড মৰ্ণিং গাইজ পুৱাই আজি উঠি কিনে দেখা পালোঁ গাছ দুখন এডাল বাগৰি আছে কিবাকৈ সেইডাল তামোল সিদিনাখন পুতিছিলোঁ বাচিছে দিয়ক কাৰণ ৰাতিত ধুমুহা বতাহ আহিছে সেইবাবে তো এতিয়া দেখিছেনে আপোনালোকে এইগিলা জেগাবিলাক নষ্ট হৈ গৈছে আৰু পৰিলে হাত ভৰি ভাঙি যাব আৰু তো এতিয়া চাহ বনাই আছে আমাৰ মায়ে তো পুৱাই উঠা ঘটনা তাজা চাহ অলপ নোখোৱাকৈ থাকিব নোৱাৰি তো এতিয়া আগলৈ ৰাস্তালৈ যাই কিনে দেখা পালোঁ সিফালে এডাল গাছ বাগৰিছে তো এতিয়া অকণমান ধুমুহা ঘটনা সেইবাবে তামোল এডাল হালি আছে আমাৰ বৰ্তমান নাভাঙি দিছোঁ তামোলডাল তো ফাইনেলি চাহ তাহ ৰেডি হৈ গ'ল আমাৰ এখন মালপোৱা বুলি কয় আপোনালোকৰ পিছে কি কয় বাৰু ক'বাচোন কমেণ্ট কৰি তো এতিয়া চাহ তাহ অকণমান খাই ল'লোঁ পুৱাই একদম মজাই বেলেগ আৰু খোৱাটো তো এতিয়া কুকুৰটো লুকাইছে ৰ'বা অলপমান দি দিয়ক খাই লওক তো ফাইনেলি এতিয়া আহিছে দেখা পালোঁ লাইনত চাইনত গোটাইবিলাক ছিঙি পেলাইছে আৰু গাছডালে এতিয়া গা পা ধুই উঠি কিনে মন্দিৰত দৰ্শনটো কৰিব আহিলোঁ জিথলত বাবা লগতে আজি হনুমান লগতে মঙলবাৰো আছিল সেইবাবে আজি মন্দিৰত যোৱা নহ'ল তো ঘৰতে দৰ্শনটো কৰিলোঁ তো আমাৰ মইনাই বৰ্তমান মইনা চৰাই পালন কৰি আছে তো এতিয়া অকণমান খাই লওক প্লাও তো আজিলৈ ইমানতে বাই বাই।